হেল্ল' গাইজ, কি খবৰ? গুড ইভিনিং। মোৰ সকলো বন্ধু বান্ধৱীকে ৰমজানৰ বহুত বহুত শুভেচ্ছা। হেপী ৰমাজান। ঈদত মাতিলে ভাল পাম, খাম। পিছে বিশেষ কাৰণ এটালৈহে শ্বৰ্টটো বনালোঁ। মই সেইদিনা অফ ৰোড গৈছিলোঁ, অফ ৰোডৰ ভিডিঅ' দিম বুলি কৈছিলোঁ, কিন্তু মানে কি লাইক মোৰ মাউণ্টটোত ফোনটো লাগি থাকে ন, তো বহুত সেইদিনা হাৰ্ড অফ ৰোড আছিলে। তো ফোনটো বহুতবাৰ এনেকৈ পৰি গৈছে, বহুত ক্লিপছ ধৰি অহা নাই, ধূলিত সেই বস্তুটো, সেই ক্লিয়াৰিটিটো নাহে। বহুতবাৰ অকল বাইকত ফ'কাছ হৈ আছে কাৰণ মই থিয় হৈ চলাইছোঁ। তো এনেকৈ বহুতখিনি বস্তু তাৰমানে আঁতৰি গৈছে। তো মই কি ভাবিছোঁ, দুদিনমান মোক সময় দিয়ক, মই তাৰে পৰাই ভাল ভাল কেইটামান বস্তু বাছি যোনখিনি হয়তো দিব পাৰি মই দেখাম। সেই গতিকেহে অলপ মোক সময় দিয়ক, দি দিম। মই এটা সৰু ব্লগ এটা দিম ৰিগাৰ্ডিং ডেট। সেইটো কাৰণে সময়টো বিচাৰাৰ কাৰণে মই শ্বৰ্টটো বনালোঁ। তো চাই থাকিব, বহুত ধুনীয়া ৰেছপন্স পাই আছোঁ চেনেলটোত, বহুত ভাল লাগি আছে মনটো। থেংক ইউ, ছাপোৰ্ট কৰি থাকিব। বাই বাই।